হেল্ল' গাইজ নমস্কাৰ ডি লাৰ্ণিং টু অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত এক্সাইটেড হৈ আছোঁ যে আজি আমাৰ ফাইনেল ফায়াৰিং আছে, তাৰ বাবে ওলাই আহিছোঁ এই ৰাতিপুৱা। গুড মৰ্নিং গুড মৰ্নিং ৰাভা। আজি আমাৰ ফাইনেল ফায়াৰিঙত গৈ আছোঁ দেই গাইজ। কেনেকুৱা লাগিছে? কেতিয়াবা ব্লগাৰ হৈছে অনুভৱ খুব বেছি ভাল নহয়, কাৰণ বতৰটো ভাল নহয়, বতৰটো বহুত নাই বৰষুণ দিব চাগে আজি। সিদিনাখনো তিতিছোঁ, কেইজনীমানৰতো জ্বৰো হৈ গ'ল। সেইকাৰণে বেয়া লাগিছে নেকি? হা সেইকাৰণে বেয়া। তাৰ কাৰণে বেয়া। আমাৰ যিটো আজি জ্বৰ হয় বিয়পি আহি আছে, ঘৰৰ পৰা মানুহ আহিব, জ্বৰ হ'লে কেনেকুৱা লাগিব ন? হয় ভালৰ কাৰণে হয় দিয়া। আৰু এয়া দেখিছেই নহয়, যোৱা আগত এটা চেলফি উঠি ল'লোঁ। দেখিবলৈ ভাল নহয় তথাপিও উঠি ল'লোঁ এটা চেলফি। আৰু এয়া দেখিছে আমাৰ ল'ৰাবিলাক ৰেডি হৈ ওলাই আহিছে, প্ৰায় 4মান বাজিছে এতিয়া। নিজৰ নিজৰ কাম কৰি ফিল্ডলৈ বুলি ৰেডি হৈ আহিছে। যিহেতু 5টা বজাৰ পৰা পিটি থাকে, তাৰ আগতে ৰেডি হ'ব লাগিব। আৰু এইফালে আমাৰ ছোৱালীবিলাক দেখিছেই নহয়, ফায়াৰিং বুলি একদম পূৰা এক্সাইটেড হৈ ওলাই আহিছে। আৰু এয়া ববী আৰু এয়া মনীষা পূৰা এক্সাইটেড হৈ আছে আজি চবেই ফায়াৰিং আছে বুলি। এয়া আমি ওলাই আহিছোঁ এতিয়া 11 APBN পৰা, যিহেতু আমি তাত ট্ৰেইনিং কৰি আছিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ নুমলীগড়, আৰু তাতে আমাৰ ফায়াৰিং হ'ব। আৰু এয়া দেখা পাইছে নহয় আমাৰ ছোৱালীবিলাকৰ অৱস্থা, পূৰা ফূৰ্তি আজি ট্ৰেইনিং শেষ হ'বলৈ, আৰু যিহেতু বেছি দিন নাই সেইকাৰণে চবৰে মন বহুত ভাল আজি। ফায়াৰিং কৰিব যোৱাৰ পৰা আহলৈকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ দিম, আৰু আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাব, খুব ভাল লাগিব। আৰু এয়া দেখিছে ৰাস্তাটো পূৰা বেয়া, যিহেতু এসপ্তাহমান আগৰ পৰা বৰষুণ দি আছিলে, সেইকাৰণে অৱস্থা আজি আমাৰ বেয়া হ'ব। ছোৱালীবিলাক ক'ত আছে? আহা আজি মানে এইটো মাৰিবলৈ আহিছে ন ফটো? জংঘল তাই গ'লোহি নেকি? কেনে ৰাখি দিলে যে আজি? ছাৰ ক'ত গ'ল? গালি পৰা ছাৰজন মজা, এই ৰাইফলটোহে লাগে। এয়া ফাইনেলি পাই গ'লোহি আমাৰ জেগাটো, আৰু এয়া গাড়ীফালসমূহ থোৱা হৈছে। এয়া ইয়াতে আমি ফায়াৰিং কৰিছোঁ, আৰু যিহেতু আমাক ভিডিঅ' কৰিব নিদিয়ে, কাৰণ মোবাইল লোৱা এলাউ নাছিলে, মোবাইল ভিডিঅ' আৰু ফটো দুয়োটাই কৰিব নিদিয়ে, সেইকাৰণে ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। আৰু এতিয়া আমাৰ এয়া জংঘলৰ কাষে কাষে ওলাই আহিছে বস্তু, গৈ আছোঁ এতিয়া আমি আকৌ ট্ৰেইনিং চেণ্টাৰলৈ বুলি। ৰাস্তাটো যিহেতু বহুত বেয়া হৈ আছে, কাৰণ এসপ্তাহমান আগৰ পৰা ডাঙৰ বৰষুণ দি আছিল, আৰু তথাপিও আমাৰ ছোৱালীবিলাকৰ মনবিলাকৰ আজি বহুতো ভাল, কাৰণ ফাইনেল ফায়াৰিংটো ভালে ভালে হৈ গ'ল চবৰে। আৰু অলপ পিছতে দেখুৱাই আছোঁ আমাৰ ছোৱালীবিলাকৰ যি ফূৰ্তি, সেই ফূৰ্তি আপোনালোকক দেখুৱাই আছোঁ, আৰু ভিডিঅ'টো স্ক্ৰীন কৰি সকলোকে চাব। উপায় নাইকিয়া হৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।